মই প্ৰায় দেখোঁ আপোনালোকে ইনষ্টাগ্ৰাম ইউটিউবত বিয়া খাবলৈ যোৱা ভিডিঅ'বিলাক চাই বহুত বেছি ভাল পাওঁ, সেইকাৰণে আজি ময়ো এটা বনাইছোঁ। এয়া বিয়া ঘৰ আহি পাই গ'লোহি। বিয়া ঘৰ আমাৰ ঘৰৰ পৰা ওচৰতে, আৰু এয়া আমি খাবলৈ লাইন পাতি আছোঁ কাৰণ বহুত বেছি ভিৰ। অকণমান সময়ৰ কাৰণে মই এনেকুৱা লাগিল যেন আমি ভোট দিবলৈ আহিছোঁ। অৱশেষত খালোঁ, খাই ৰাতিলৈ আহিলোঁ। দৰা আহি পোৱাহি নাই, আৰু অকণমান ক্লিপ ৰাখি থৈছোঁ আপোনালোকক মেমৰি হিচাপে দেখুৱাওঁ বুলি। আৰু সিহঁতি হাঁহি দিলে লগত, আৰু আমাৰ অপেক্ষা অন্তপৰা দৰা আহি পাই গ'লহি। আপোনালোকক পিছে দৰাজন দেখুৱাম। যিহেতু মোৰ কেমেৰা কোৱালিটিটো অলপমান ভাল নহয়, সেইকাৰণে আঁতৰৰ পৰা অলপমান দিগদাৰ হয়। আৰু এতিয়া আমাৰ দৰাও ভিতৰলৈ সোমাই আহিল। এতিয়া আপোনালোকক আমাৰ দৰাজন দেখুৱাইছোঁ, ৰ'ব দেই। এয়া চাওক, দৰা আৰু সখী বহি আছে হোমৰ গুৰিত। কইনা এতিয়ালৈ আহি পোৱাহি নাই। আপোনালোকক কইনাজনীও দেখুৱাম বাৰু। আপোনালোকে তেওঁলোকৰ আশীৰ্বাদ কৰিব নতুন জীৱনটোৰ কাৰণে। আজিলৈ আহিছোঁ, বাই। পুনৰ অন্য এটা ভিডিঅ' লগ পাম।